নমস্কাৰ মই ডক্টৰ ৰূপজ্যোতি মই আজি আপোনালোকৰ আগত স্বাস্থ্য সম্পৰ্কীয় এটা সৰু সজুলিৰ বিষয়ে ক'বলৈ গৈ আছো সজুলিটো হৈছে পিক ফ্লো মিটাৰ বা ব্ৰেথোমিটাৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে ই অতিকৈ প্ৰয়োজনীয় সজুলি যাক আমি সকলোৱে ঘৰতে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ দ্বাৰা আমি পিক ফ্লো মেজাৰমেণ্ট কৰিব পাৰোঁ অৰ্থাৎ আমাৰ হাঁওফাঁও কিমান কাৰ্যক্ষম আমি জানিব পাৰোঁ পিক ফ্লোৰ সহায়ত আমি কি জানিব পাৰোঁ পিক ফ্লোৰ সহায়ত আমি শ্বাস প্ৰশ্বাসজনিত ৰোগ যেনে হাঁপানি বা এজমা ইত্যাদি ৰোগত আক্ৰান্ত নেকি তাৰ অনুমান কৰিব পাৰোঁ এনে ৰোগৰ সিভিৰিটি অৰ্থাৎ ৰোগটো কি পৰ্যায়ত আছে তাৰ বিষয়ে গম পাব পাৰোঁ এনে ৰোগৰ ট্ৰিটমেণ্ট লোৱাৰ পিছত আমি কিমানখিনি উপশম হৈছে তাৰ গম পাব পাৰোঁ পোষ্ট কোভিড ৰোগীসকলৰ আৰোগ্য কিমানখিনি হৈছে তাৰ বিষয়ে আমি ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ শ্বাসজনিত ৰোগৰ সিভিৰিটিৰ পূৰ্বাভাসো আমি ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰোঁ আহক আমি এই সৰু যন্ত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এইটো হৈছে ব্ৰেথোমিটাৰ এইটো আপোনালোকৰ ওচৰৰ যিকোনো ফাৰ্মাচী বা মেডিকেল ষ্টৰত উপলব্ধ ইয়াক আমি অনলাইনো ক্ৰয় কৰিব পাৰোঁ এইটো ব্ৰেথোমিটাৰত আমি দেখিবলৈ পাইছোঁ এটা সৰু সঁজুলি ইয়াত দেখিবলৈ পাইছোঁ মাজত এটা সৰু প্লাষ্টিকৰ ৰঙা টুকুৰা আছে যিটো এনেকৈ আমি ওপৰ তল কৰিব পাৰোঁ এফালে আমাৰ স্কেল আছে স্কেলত 60ৰ পৰা 800লৈকে আছে তলত লিখা আছে লিটাৰ পাৰ মিনিট অৰ্থাৎ আমি পিক ফ্লোটো লিটাৰ পাৰ মিনিটত মেজাৰ কৰিব পাৰোঁ আৰু এইফালে কিছুমান কালাৰ কোড আছে কালাৰ কোড আমি যিটো এতিয়া ৰঙা ৰং আছে ৰঙা ৰঙৰ মাজত যদি আমাৰ এই মণিটো থাকে ইয়াৰ ভিতৰত যদি আমি মেজাৰমেণ্টটো পাওঁ তেতিয়া গম পাম যে আমাৰ অসুখটো ৰোগটো জটিল অৱস্থাত আছে আৰু এই হালধীয়া দুফালে দুটা হালধীয়া ৰঙৰ মাজত যদি থাকে তেতিয়া আমি গম পাম যে আমি সাৱধানতা অৱলম্বন কৰা উচিত আমাৰ ৰোগটো কিছু পৰিমাণে আছে কিন্তু আমি একদম নৰ্মেল নহয় আৰু এইটো সেউজীয়া ৰঙৰ যদি ওপৰত মণিটো থাকিব যেতিয়া মেজাৰমেণ্টটো আমি ল'ম তেতিয়া গম পাম আমি সংকটমুক্ত আমাৰ অসুখটো নাই এইটো নৰ্মেল ভেলু হয় এতিয়া আমি পিক ফ্লোটো কেনেকৈ জুখিম কেনেকৈ সঁজুলিটো ব্যৱহাৰ কৰিম আমি কি কৰিব লাগিব এটা দীঘল উশাহ ল'ব লাগিব উশাহ মানে আমি যিমান দীঘলকৈ উশাহ ল'ব পাৰোঁ নাক বা মুখ দুয়োটা মিলাই অৰ্থাৎ যিমানখিনি বতাহ আমাৰ লাঙৰ ভিতৰত সুমিয়াব পাৰোঁ সিমানখিনি সুমিয়াই ল'ব লাগিব সুমিয়াই পিনে এই তলত যিটো আছে এই তলত আমি যিটো ডাঙৰ ছিদ্ৰ দেখিছোঁ ইয়াত মুখখন ভৰাই দুটা ওঠৰ আৰু দাঁতৰ মাজত ভৰাই এইটো পূৰা এয়াৰটাইট কৰিব লাগিব এয়াৰটাইট কৰি আমি এইবাৰ মুখেদি প্ৰশ্বাসটো এৰিম মানে কিমানখিনি বায়ু আমি ডাঙৰ পৰা উলিয়াই দিব পাৰোঁ সিমানখিনি আমি উলিয়াই দিম এতিয়া মই আপোনালোকক যন্ত্ৰটো ব্যৱহাৰ কৰি দেখাম দেখিবলৈ পাইছে আপোনালোকে ৰঙা টুকুৰাটো মাজত আছে বা ওপৰত আছে এইটো আমি যিমান তললৈ পাৰে সিমান তলত হাতেৰে নমাই ল'লোঁ এতিয়া মই কৰি দেখাইছোঁ এতিয়া চাওক ৰঙাটো ফু মৰাৰ পিছত ৰঙা টুকুৰাটো ওপৰলৈ উঠি গৈছে ইয়াৰ ৰিডিংটো হৈছে 650 আৰু 700ৰ মাজত অৰ্থাৎ 680 মানত আছে এনেকৈ আমি আকৌ দুবাৰ পুনৰাই প্ৰচিডিউৰটো কৰিম তাৰপিছত আমি মেক্সিমাম যিটো ৰিডিং পাওঁ তিনিবাৰৰ ভিতৰত এইটোৱে আমাৰ হ'ব পিক ফ্লো এনেদৰে আপোনালোকে পিক ফ্লো মেজাৰ কৰিব পাৰিব আৰু দৈনিক ৰেকৰ্ড কৰিব পাৰিব যেনেদৰে আমি ব্লাড প্ৰেছাৰ বা চুগাৰ ৰেকৰ্ড কৰি যাওঁ ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকে উপকৃত হয় অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু অধিক জানিবৰ বাবে ইনবক্স কৰিব ধন্যবাদ